আজি আমাক ৰেষ্ট দিছে দুদিন ট্ৰেকিঙত গৈছোঁ আজি আমি ৰেষ্ট পাইছোঁ অলৰেডি আমাৰ লাঞ্চ হৈ গৈছে আৰু এইফালে দেখা নহওক এইফালে আমাৰ গাড়ী পাৰ্টি ডান্স কৰি আছে চব আমাৰ এনিয়াৰৰ যিখিনি আছে সাইডত ঘূৰা হৈছে আৰু মই কৈছোঁ আজি বহুত ফূৰ্তি হৈছে কাৰণ আমাক আজি ৰেষ্ট দিছে ছাৰহঁতে দুদিন ট্ৰেকিং কৰিছোঁ বহুত ভাগৰি গৈছোঁ আৰু আজি এইটো তেজপুৰ গ্ৰুপ আমি চবে ৰবাব টেঙা খাইছোঁ আৰু যিটো ৰিয়াহঁতৰ লগত খাইছিলোঁ মই কৈছোঁ যে জলকীয়া তাহাঁতি আচলতে আচল আমাৰ যিটো অসমৰ টেষ্ট তাহাঁতি উঠাব পৰা নাই সেইটো খাই বহুত 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 ভাল লাগিলে খাই অলৰেডি শেষ হৈ গৈছে তোমালোকৰ চিনাকিটো দি দিয়া নমস্কাৰ মোৰ নাম সিংনানিকাৰ মই জখলাবন্ধাৰে হয় জখলাবন্ধা মানে মোৰ নগাঁও ডিষ্ট্ৰিক্ট জখলাবন্ধাৰ ঘৰ নমস্কাৰ মোৰ নাম দীপিকা দৰমাৰী মোৰ নাম মই আপোনালোকক লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম তেতিয়া আপোনালোকে ইহঁতৰ ইউটিউব চেনেলটো ভিডিঅ' চাব আৰু চবেই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি ভাল পায় আৰু মোৰটো চাব যদি আপোনালোকে ভাল পায় এয়া দেখিছে অলৰেডি খাই শেষ হৈ গৈছে কাৰণ আজি বহুত ফূৰ্তি হৈছে ৰবাব টেঙা আমাৰ চবৰে ফেভৰেট হয় ফাইনেলি আমি ৰবাব টেঙা খালোঁ আৰু আমাৰ ফিনিছ হ'ল আমি একদম চবেই ধুনীয়াকৈ খাইছোঁ আৰু যিখিনি নৰ্থ ইষ্টৰ আছে মণিপুৰ কহিমা নাগালেণ্ড এইখিনিয়ে আচলতে ৰবাব টেঙাটো ইমান বেছি খাব পোৱা নাই তো বহুত টেষ্টি পাইছে তাহাঁতি আমি খাই থাকিব পাওঁ আৰু আমাৰ মজাটো বেছি লাগিছে খাই ইয়াতে কিন্তু ৰবাব টেঙাত যিটো মিঠাতেল জলকীয়া আৰু নিমখ হ'লে বেছি ভাল লাগে কিন্তু ইয়াত আমি নিমখটো পাইছোঁ আৰু জলকীয়া গুড়ি লৈ লৈছোঁ বহুত ভাল লাগিছে আৰু মোৰ লগত ৰিয়া আছে আপোনালোকৰ মই আগৰ ব্লগটোত দেখাইছিলোঁ মোৰ লগত ৰিয়াৰ লগত বহুত ধুনীয়া ফ্ৰেণ্ডশ্বিপ হৈ গৈছে অলৰেডি ৰিয়া এতিয়া ক'ব আপোনালোকক যে ৰবাব টেঙা খাই ভাল লাগিলে তাইক মই অসমীয়া ক'ব দিছোঁ ৰবাব টেঙা খাই ৰবাব টেঙা খাই ভাল লাগিলে ৰবাব টেঙা খাই ভাল লাগিলে
বহুত মৰম লাগে আচলতে ইহঁতৰ মুখত যেতিয়া অসমীয়াটো ইহঁতৰ মুখত আচলতে অসমীয়াটো শুনি খুব বেছি ভাল লাগে সেইকাৰণে মই আচলতে তাইক ক'ব দিছোঁ তাই যেতিয়া আমি খাই আছিলোঁ মই কৈ আছিলোঁ যে বহুত ভাল লাগে খাই পেলাই তাই তেতিয়া এবাৰমান কৈছিলে যে ৰবাব বুলি কিন্তু ইমান শুনি মৰম লাগিছিলে সেইকাৰণে আচলতে মই তাইক ক'ব দিছোঁ আজি ব্লগটো এইখিনিতে শেষ কৰিছোঁ এনজয় আজি পূৰা হৈছে আপোনালোকে চাই থাকিব নেক্সট ব্লগ আকৌ মই দিম যদি মই পাৰোঁ ফোন আমাক আচলতে অনবৰত এলাউ নকৰে সেইকাৰণে কিছুমান মেমৰিজ আমি দেখাব পৰা নাই আপোনালোকক